So guys, গৈ আছোঁ আজি অষ্টমী দিনাখন মাক ভোগ দিবলৈ তো ৰেডি হৈ গৈছোঁ দেখিছেনে এতিয়া বেলপাত এখিলা লৈ লওঁ তাৰপৰা যাম বন্ধ কৰি দিম So guys, ইয়াত ডেকোৰেশ্যন কৰি দিছে মানে ইয়াত ফটো মাৰিবলৈ যিসকল ৰাইজ আহে ইয়াতে ফটো মাৰিব আৰু এইফালেও সজাই দিছে হৰিণ দুটা আছে হৰিণ আৰু এইফালে পিকক ধুনীয়া এটা ডেকোৰেশ্যন দি দিছে আৰু মই দেখুৱাই দিওঁ আপোনালোকক পেণ্ডেলখন বাহিৰৰ পৰা এনেকুৱা অকণমান দেখে তাৰ পৰা এইফালে এখন এইখনৰ পৰা মই দেখুৱাই দিওঁ ভিতৰৰ পৰিৱেশটো চাওঁ খুলি দিয়া কি আহিছে তোমাৰ পাৰ্চেল আমাৰ বেটা আজি পিন্ধিব পূজাত আহি পালেই পাৰ্চেল কি আছে পাৰ্চেলটোৰ ভিতৰত ৫,১৯৯ টকাৰ জোতা আহিছে ৫,১৯৯ টকাৰ জোতা আহিছে সঁচাকৈ বা ইমান দামী জোতা পিন্ধিব আমাৰ বেটাই So guys, দিছিলো মোৰ বেটাৰ জোখত জোতা আহি পালেহি বাপেকৰ জোখত এইটো কি হৈছে কোম্পানী খেলি মেলি কৰি আছে দিছিলো কাৰোবাৰ জোখত আহিলে কাৰোবাৰ জোখত মাইনা আজি কেইবাদিনৰ পৰা সেনেকুৱাই হৈ আছে মানে পাৰ্চেলবোৰ বেছি হৈছেতো লোডিং সেইকাৰণে এনেকুৱা মানে কিবা এটা দিলে কিবা এটা আহে এইটো ৰিটাৰ্ণ কৰিব লাগিব এতিয়া গাইজ বহুত দুখী মানে ল'ৰাৰ কাৰণে দিছিলোঁ অৰ্ডাৰ আহি পালেহি বাপেকতকৈ মানে ডাঙৰ 10 নম্বৰ জোখৰ চেণ্ডেল জোতা আজি কেইবাদিনৰ পৰা সেনেকুৱা হৈ আছে ইয়াত মানে হৈ আছে এইবোৰ ঘটনাবোৰ মই দি দিয়া নাই আজি দি দিছোঁ এইটো মিন্ত্ৰাত দিছিলোঁ বেটাৰ জোখত আহিছে এয়া দেখিছেনে ইমান ডাঙৰ আকৌ ৰেডি হ'লোঁ ৰাতি এতিয়া আমি সকলোৱে গৈ আছোঁ ঘৰৰ পৰা এতিয়া ৰাতি গুণগুণ মাস্ক পিন্ধি লৈছা ধূলি যে ন লৈ যাওঁ বেটা বেটি আৰু আমাৰ কইনা লগতে সকলোৱে গৈ আছোঁ প্ৰথমতে সোমাইছোঁ আমি জাগ্ৰত আমাৰ দুৰ্গা মন্দিৰখন এইখনে মেইন মন্দিৰ আমাৰ নেপালী বস্তিৰ মন্দিৰখনলৈ প্ৰথম গৈ আমি দৰ্শন কৰি লওঁ তাৰ পৰা অকণমান ইফালে ফুৰিবলৈ যাওঁ